তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। তো আজি ভিডিঅ'টো আমি গম পাম যে বিভিন্ন ক্ষেত্ৰত আমাক দৰকাৰ হয় যে কিছুমান ফটো বেছি চাইজৰ হৈ থাকে বা ডাঙৰ চাইজৰ হৈ থাকে, সেইবিলাক আমি সৰু কেনেকৈ কৰিম। বিভিন্ন কিছুমান এপ্লাই কৰোঁতে, বিভিন্ন জবৰ এপ্লাই কৰোঁতে বা বিভিন্ন এপ্লিকেশ্যন ভৰোঁতে অনলাইনত আমাক দৰকাৰ হয় যে কোনোবা এখন ফটো বা কোনোবা এটা আমাৰ ছিগনেচাৰ ফটো 200 MB হৈ আছে বা 2 MB হৈ আছে। গতিকে সেইবিলাকক আৰু ৱেবছাইটটোৱে বিচাৰে যে সেইবিলাক 200 KB তলত হ'ব লাগে বা 200 KB বা তাতকৈ তলত হ'ব লাগে। তো এনেকৈ আমি কৰিম কেনেকৈ? তো কম্পিউটাৰত প্ৰায় সেইটো সহজ হয়, কিন্তু মোবাইলত অলপ কঠিন হয়। গতিকে মোৰ ভিডিঅ'টোৰ দ্বাৰা আপুনি অতি সহজতে এই কামটো কৰিব পাৰিব। তো তাৰ কাৰণে আপুনি প্লে ষ্ট'ৰত আহক। প্লে ষ্ট'ৰত আহি ইয়াত চিধা ফটো ৰিচাইজাৰ বুলি এটা এপ পাব। ফটো ৰিচাইজাৰ দেখিছেনে? বিলকুল ফ্ৰী এপ। তাত আপুনি ক্লিক কৰক। মোৰ যিহেতু ইনষ্টল হৈয়ে আছে, গতিকে মই চিধা অ'পেন কৰিম। এনেকৈ অ'পেন কৰাৰ লগে লগে প্ৰথমে এখন পেজ খোলা যাব। ইয়াৰ পিছতে চিলেক্ট ফটো এটা অপশ্যন দেখিছেনে? তাত ক্লিক কৰিলোঁ মই। ইয়াৰ পিছতে মানি লওক মই এখন ফটো ৰিচাইজ কৰিব বিচাৰোঁ। এখন ফটো কিমান হৈ আছে? 99 KB হৈ আছে। ধৰি লওক মই এখন আৰু সৰু কৰিব বিচাৰোঁ। 99 KB হৈ আছেনে? ইয়াত ৰিচাইজ অপশ্যনটো দেখিছে? তলত ৰিচাইজ অপশ্যন এটা আছে, তাত মই ক্লিক কৰিলোঁ। তললৈ আহক। এইকেইটা ফাইল চাইজ দিয়া আছে, যিকেইটা বাই ডিফল্ট আছে। যদি আপুনি কোনোবা এটা ফটো যদি 100 KB বিচাৰিছে, তেন্তে চিধা ইয়াত ক্লিক কৰিলেই হৈ যাব। যদি কোনোবা এটা বোলে 250 KB বিচাৰিছে কোনোবা এখন ফটো, গতিকে যদি সৰু কৰিব বিচাৰে তেন্তে 250 KB কৰি দিলেই হৈ যাব। ইয়াত মই নিজৰ হিচাপ মতে মোক যিমান লাগে, যদি আপুনি তেনেকুৱা কৰিব বিচাৰে তেন্তে চিধা কাষ্টমত ক্লিক কৰি দিয়ক। ধৰি লওক মোৰ ফটোখন আছিল কিমান আছিল পাহৰিলোঁ মই, 99 KB আছিল মেবি। তো মানি লওক মোক 50 KB লাগে এখন ফটো। তো মই 50 ক্লিক কৰিলোঁ আৰু এইটো কেবিত চিলেক্ট আছে, গতিকে চিধা মই অ'কে কৰি দিলোঁ। চাওক 99 KBৰ পৰা চিধা 50 KB হৈ গ'ল। আৰু এখন আপুনি চিধা এটা ৰিপ্লেচ অপশ্যন দেখিছেনে? যদি এখন ফটোখন আপুনি ৰিপ্লেচ কৰিব বিচাৰে তেন্তে চিধা সেইখনৰ জেগাত এখন কৰি দিব, ৰিপ্লেচ ক্লিক কৰক। তো আপুনি এতিয়া আকৌ যদি আহে, আপুনি গেলাৰীত যদি চাই এখন ফটো আছিল হয়নে? প্ৰথমতে 99 KB আছিল, গতিকে ডিটেইলছ চাওক 49 KB হৈ গ'ল, মানে 50 KB তলত হৈ গ'ল। তো আপোনাক যেনেধৰণে দৰকাৰ, যেনেকৈ বিচাৰে কিবা এপ্লিকেশ্যন এপ্লাই কৰোঁতে, তো আপুনি তেনেকৈয়ে এখন কামটো কৰিব পাৰিব। ঠিক আছে, ৰিচাইজ কৰিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনাৰ বহুত হেল্পফুল হৈছে বুলি। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক। থেংক ইউ।